কেইবাদিনো ভিডিঅ' বনাই নাই দেই, আজি ভিডিঅ' এটাকে বনাই লওঁ। কেলা ভিডিঅ' বনাওঁতে মই কোন কুকুৰৰ পুতেকে সদায় ফোন কৰি জানো। একছে ফোন কৰিছে। হেল্ল', কি হে, কি মনত পৰিলে আজি ইমান দিনৰ পাছত? প্ৰেজেণ্ট বয়ফ্ৰেণ্ডৰ গেলা বন্ধুত গুলি নাইকিয়া হ'ল নেকি? কি হ'ল ক? তই ইমানকে ছোৱালীবিলাকক যে ধ্বংস কৰিছ চাবি, তই বিয়া পাতিলে ল'ৰা ছোৱালী মুখ নেদেখিবি, গম পোৱা নাই? তোক কোনে ক'লে? তই কেনেকে গম পালি? তই গেলা কাৰোবাৰ লগত মই কি কাপোৰ নিপিন্ধাকে শুই থকাৰ আগত দেখিছিলি নেকি? আৰু কি ল'ৰা মুখ দেখি নোপোৱা কথা কৈছ নেকি? তই মোক কি কেলা এক্সপায়াৰ ডেট যোৱা গেলা প্ৰডাক্ট বুলি ভাবিছ নেকি? বন্ধুকত কেলা এতিয়াও গুলি ফুল আছে। বিশ্বাস হোৱা নাই যদি আহিবি কেলা, ট্ৰাই কৰিম। 3 মাহত কেলা ৰিজাল্ট পাই যাবি। বেয়ালৈকে খাও দিছো মই, তই চাবি, তই যদি বিয়া পাত না তই ল'ৰা ছোৱালী মুখ নেদেখিবি। বাদ দে সেই কেলা, তোৰ সেইবিলাক খাওপাত। আৰু তোৰ কথা মনত ৰাখিবলৈ গেলাতো মই আছো। তোৰ নিচিনা বনৰীয়া এজনী একো খাওপাত নালাগে। 12টা মাহত কেলা 260টা ল'ৰা বদলি কৰি কেলা কথা ক'ব আহিছো। ফোন লাখ লাউৰি। নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছোঁ মই আজি নতুন এটা ভিডিঅ' লৈ। আৰু তোমালোকৰ একদম ভাৰ্জন ভিডিঅ' এটা লৈ আহিছোঁ আজি। যদি ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো এনজয় কৰা। আমাৰ মাজত বাইদেউ এগৰাকী উপস্থিত হৈছে। সেই বাইদেউগৰাকী বোলে কিবা কথা অলপ ক'ব। বাইদেউনো কি কথা কয় ব'লাচোন অলপ শুনো। তো বাইদেউ কওক আপুনি। দুটামান চুমাহৰ বিষয়ে কথা পাতোঁ ৰ'ব। এই কেইটামান গিৰেক ঘৈণীয়েকক দেখি আছোঁ, সিহঁতে তাৰমানে চুমা নাখালে ভিডিঅ'ই বনাব নোৱাৰে। কিয় তহঁতে ৰাতি সময় নাপাৱ নেকি চুমা খাবা? না বাইদেউ, অফলাইনততো এহেঁতি কেলা 24 আৱাৰে কেলা চুমা খায়। কিন্তু এওঁলোক কেলা অনলাইন কাপোৰ যে শ্ব' অফ কৰিবই লাগে। শ্ব' অফ কৰি অনলাইনত কেলা মানুহক দেখে সিহঁতি চুমা নাখালে ইহঁতৰ কেলা খজুতিয়ে নমৰে। আৰু ইহঁতৰ কেলা মূল উদ্দেশ্য অকল দুটাই থাকে। নাম্বাৰ 1, ইহঁতবোৰৰ লিলিমাবোৰ দেখাই কেলা আমাৰ নিচিনা ছিংগুল ল'ৰাবিলাকৰ কেলা স্বাস্থ্য হানিকাৰক কৰা। নাম্বাৰ 2, ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ অলপ বঢ়াই পিনি কেলা পপুলাৰ হোৱা। সঁচা ক'বলৈ গ'লে কেলা মই কি ফালৰো নহ'লো বাপেকে। কিয় তোৰ নাই নেকি ফাল? দেখাতচোন তলে ওপৰে A to Z কেলা অ'কে আছে। হ'ব পাৰে ডিজিটেল যুগ নহয় কেলা মেকআপ কৰি ল'লে কেলা ধৰিব নোৱাৰি, কিন্তু হ'ব পাৰে। ৰামপুৰৰ ছোৱালী কেলা দম দিবলৈ আহিলে লগত 108 খন লৈ আহিবি কেলা। ভালকৈ কথা ক'ব শিকাই নাই কেলা, দম দেখিছে নাই সিহঁতৰ? কন্যালৈ পৰিৱৰ্তন হৈ ল'মাই না। ছটিনা গছ এনেই চনকা জানাই নাহে, অলপ খুন্দিয়াই দিলে যেনি তেনি ফাট মেলি যায়। আৰু সেইটো খুন্দা তোমালোকক দিব লাগিলে সেইখন 108ত কেলা তোমালোকেহে যাব লাগিব মেডিকেললৈ। সেই বয়স নোহোৱাকৈ বিয়া পতা সেই মাক বাপেকবিলাকৰহে এইবিলাক প্ৰডাক্ট উৎপন্ন হয়। বয়স নোহোৱাকৈ বিয়া পতাৰ ৰিজাল্ট কি দেখিলাই নহয়। ভাল প্ৰডাক্ট লাগে যদি সেইটো কাৰণে সঠিক সময় হোৱাৰ পাছতহে বিয়া পাতিবা। वेल डन, तालियां होनी चाहिए यार हमारे लिए। কম বয়স বুলি কওঁতে এষাৰ কথা মনত পৰিছে। শুনিছা নাই বাল্য বিবাহ কৰা স্বামীবিলাকক এৰেষ্ট কৰিবলৈ আকৌ অৰ্ডাৰ দিছে মামাই। মোৰ বৰ ফূৰ্তি লাগিছে মোৰ এক্সকেইজনী কথা ভাবি পেলাই। পইচা লোভত মোক এৰি পেলাই সেই টপা আংকুললৈ বিয়া পাতিছিলি নহয়। কেনে এতিয়া মতাটোক এৰেষ্ট কৰি লৈ যাব থানালৈ আৰু তহঁতে থাকিবি ঘৰত অকলে অকলে। আংকুলহঁত এতিয়া কেনেকৈ পাইছে তোমালোকে? এই কিবা কথা এষাৰ আছে নহয়, বেলেগক ভৰিত কোঠা মাৰিলেহে নিজৰ ভৰিত কোব পৰে বুলি কয় নহয়। পইচা দেখাই সৰু ছোৱালীবিলাক বিয়া পাতি আমাৰ বুকুত কেলা কোব মাৰিছিলি নহয়, আৰু সেই কোব ঘূৰি আহি নিজৰ বুকুত পৰিলেহি এতিয়া কেনে? ग्रेविटी कहाँ गई इसमें? ग्रेविटी गई माचुदा ने, ऐसी कोई चीज ही नहीं होती है।